মই দেখিছো আমিতো আমাৰ কাম কৰিছো আমাৰ মিটিঙত বহুত মানুহ দেখিছে আপোনালোকে তেওঁলোকে নিজৰ কাম কৰিছে কৰক তো চিৰাং সমষ্টিত বৰ্তমান ৩টা কেণ্ডিডেট যদিও ঘোষণা কৰা নাই মূল তিনিটা ইউপিপিএল আৰু বিপিএফৰ কেণ্ডিডেট ঘোষণা কৰিছে কিয় ইউপিপিএল হৈ গ'ল নহয় এইটো ইউপিপিএল আৰু বিপিএফৰ প্ৰাৰ্থী ঘোষণা কৰিছে হৈ গ'ল আৰু বিজেপিৰ যদিও কৰা নাই মূল প্ৰতিদ্বন্দ্বী কোন মূল প্ৰতিদ্বন্দ্বী তেনেকুৱা ক'ব বিচৰা নাই ইয়াতে বেচিকেলি তিনিটা পাৰ্টিয়ে খেলিব বিজেপিও ফেক্টৰ ইউপিপিএলও ফেক্টৰ আৰু আমিতো আছো আমি শক্তিশালী হিচাপে আমি আছো মই কাকো নেগলেক্ট কৰা নাই নকৰোঁ যোৱা বছৰ যিগৰাকী কেণ্ডিডেট বৰ্তমান ইউপিপিএলৰ আপোনালোকৰে আছিল হয় এই বছৰ তেওঁ যিহেতু বিৰোধী দলত গুচি গৈছে আপোনালোকৰ যোৱা বছৰ আমি বহুত কষ্ট কৰি জিতাইছিলোঁ তেখেতক তেখেতে কিছুদিন পিছতে ইউপিপিএলত যোগদান কৰিছে লগত কিন্তু কোনো পাব্লিক যোৱা নাই তেওঁ অকলে গৈছে পাব্লিক কিন্তু বিপিএফতে আছে গতিকে আমি এইটো ভবা নাই তেওঁতে জিকিব আমি এইটো ভবা নাই আমাৰ বৰ্তমান স্থিতিটো বহুত মজবুত আমাৰ কিন্তু নিশ্চয় জিকি যাব আৰামছে জইনিং আছে 400তকৈ অলপ বেছি মই যিটো গম পাইছোঁ বেছিভাগ ইউপিপিএলৰ পৰা আহিছে ওভাৰঅল যদি আমি কোৱেশ্যন কৰোঁ বৰ্তমান সময়ছোৱাত আপোনালোকে 22টা ঘোষণা কৰিছে আৰু 18টা বাকী আছে কেতিয়া ঘোষণা হ'ব 18টাটো আমি কিছুদিন 2 দিনতে আমি ঘোষণা কৰিম আৰু 22টাটো আমাৰ একদম ঠিকে এইটো মজবুত এটা কেণ্ডিডেট আমি ডিক্লেয়াৰ দিছোঁ 22টা আমি মোটামুটি 22টাই জিকি যাম এইটো আশাটো আছে চন্দন ব্ৰহ্মাৰ কথা ক'বলৈ আৰু ইচ্ছা নাই যিখিনি সুবিধা পাইছে তেওঁলোকে বেলেগ কোনো মানুহে পোৱা নাছিল মাটি এৰি গুচি গৈছে এতিয়া তেওঁ কি কাৰণত গৈছে তেওঁৰ নিজৰ কথা তেওঁৰ লগত মানুহ নাই অভিনন্দনটো থাকিবই কেণ্ডিডেট পাইছে টিকেট পাইছে খেলক ময়দানত আহক 7টাৰ ভিতৰত আমি 7টাই জিকাৰ এটা পলিচি লৈছো চব আমি জিকিম হাৰিম বুলিতো আমি নকওঁ আৰু আমি চেষ্টা কৰি আছো 7টাৰ ভিতৰত 7টা আমি জিকাৰ এটা চেষ্টা কৰি বেছিভাগ ইউপিপিএল